বিহুত বিহুৱাজনে কঁকালত মৰা ৰঙা কাপোৰখনৰ নাম কি? উত্তৰ টঙালি। দ্বিতীয় প্ৰশ্নটি হৈছে মুকলি বিহুৰ প্ৰধান বাদ্য কি? উত্তৰ হাত চাপৰি। তৃতীয় প্ৰশ্নটি হৈছে হাঁচতিখনৰ আন এটা নাম কি? উত্তৰ পখৰু টং। চতুৰ্থ প্ৰশ্নটি হৈছে বিহুত নাচনীয়ে কঁকালৰ খুচনিত খুচি লোৱা কাপোৰখনৰ নাম কি? উত্তৰ হাঁচতি। পঞ্চম প্ৰশ্নটি হৈছে বিহুত নাচনীয়ে বন্ধা খোপাবিধৰ নাম কি? উত্তৰ নেঘেৰি খোপা। ষষ্ঠ প্ৰশ্নটি হৈছে ঐতিহাসিক ফাট বিহু প্ৰতি বছৰে ক'ত উদযাপন কৰা হয়? উত্তৰ ঢকুৱাখানা মহঘুলি চাপৰিত। সপ্তম প্ৰশ্নটি হৈছে গছ তলৰ বিহুক মঞ্চলৈ অনা মূল পৃষ্ঠপোষকজনৰ নাম কি? উত্তৰ ৰাধা গোবিন্দ বৰুৱা। মোৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে শ্বেয়াৰ কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।